নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এয়া আমাৰ মানুহজনে ধুনীয়াকৈ জেং কাটি থৈছে, মানে আমাৰ আজি ধান বহাইছোঁ। এয়া দেখিছেনে? এয়া মানে আমাৰ আজি ধান সিজাবলৈ লৈছোঁ। আমাৰ ইয়াত এনেকৈ পানী দি ধান সিজোৱাক মানে ধান বহোৱা বুলি কয়। ঠাই ভেদে বেলেগ বেলেগ ক'ব পাৰে, যিটোৰ পৰা মানে উখোৱা চাউল হয়। সেয়া আমাৰ আইতাইকেও জুই বহাই দিছে আৰু চাৰে চাৰিটা মানতে বহাইছিলোঁ। দেখিছেনে? এয়া একদম আন্ধাৰে হৈ গ'ল, অলপ সময় লাগে আৰু। আৰু এয়া ময়ো একদম ধুনীয়াকৈ খেৰ কচা পাৰি জুই বোৱাই দিবলৈ বহি লৈছোঁ জুইৰ ওচৰত। ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আপোনালোককো দেখুৱাওঁ আমাৰ ধান বহোৱা পৰ্ব। আৰু এয়া আমাৰ জুই পূৰা দপদপকৈ জ্বলিছে, সোনকালে ফাটিবলৈ পূৰা সৰহকৈ ভৰাই দিছোঁ। আৰু আমাৰ মানে এয়া ধান হয়, ধান বহাইছোঁ আৰু নটো খাব লাগিব। আৰু এতিয়াতো খোৱা নহ'লে একেবাৰে বিহুতে খোৱা হ'ব। আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে মাজু বাই, মানে যিহেতু জুই জ্বলাই আছোঁ সেইবাবে আমাৰ গাঁৱৰ মানুহবোৰ এনেকৈ আহে আৰু জুই জ্বলোৱা দেখিলে অকণমান সেক ল'বলৈ, যিহেতু ঠাণ্ডা দিন। এয়া ধুনীয়াকৈ বহি আছে আৰু জুই সেক লৈ। আৰু আমাৰ মানুহ ধেৰ দেখিছেনে? ধান বহোৱা মানে ওচৰত। দেখিছেনে? মানে দুইটা লগ পালে বেয়া উৎপাত কৰিছোঁ নহয়, দুইটা। এইটো মানে আমাৰ ৰাজা, আমাৰ মানে পেহীহঁতৰ ঘৰৰ যি মানে আহিছে। আৰু সি ঘৰ ক'ত কৈ দিয়া, ৰাজা কৈ দিয়া। তোমাৰ ঘৰ ক'ত কৈ দিয়া? মোৰ ঘৰ বামুণ গোহাঁইগাঁও। অঁ, আৰু কোন ক্লাছত পঢ়ি আছা কৈ দিয়া? ক্লাছ 2ত পঢ়ি আছোঁ। আৰু এই ছোৱালীজনীৰ নামটো কি? মাই নেম ইজ ৰোহানী গগৈ। তুমি কোন ক্লাছত পঢ়িছা কৈ দিয়া? ক্লাছ 1। অঁ, তোমালোকে এতিয়া মানে ধান সিজোৱা চাই আছা? হয় হয়। অঁ, আৰু জুইও আমি সেকি আছোঁ ন? হয়। মই কথাবোৰ সাধাৰণভাৱে যেনেকৈ পাতোঁ তেনেকৈয়ে মানে ভিডিঅ'বিলাকতো দিওঁ, আৰু ইমান ষ্টাইলত কথা ক'বও নাজানো। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।